ভাল খবৰ বহুত ভাল কথা আপোনালোকে সকলোৱে গমেই পাইছে এক্ৰছ দ্য ষ্টেট বা বৰফুকনৰ জন্ম জয়ন্তী পালন কৰি আছোঁ 400 সংখ্যক জন্ম জয়ন্তী আৰু চিৰাং ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে কাৰ্যসূচী ৰাখিছে এজ এ পাৰ্ট অফ দ্য চেলিব্ৰেশ্যন অফ 400 বাৰ্থ এনিভাৰ্চাৰী অফ বীৰ লাচিত বৰফুকন টু ইনঅগ্ৰেট চাম ডেভেলপমেণ্ট এক্টিভিটিছ আপোনালোকে গম পাইছে এই ৰাস্তাটো নাম্বাৰ 1 নাকেদাৰৰ পৰা ষ্টাৰ্ট হৈছে আৰু কাউলা বজাৰত শেষ হৈছে এৰাউণ্ড 2.85 কিলোমিটাৰ আৰু আণ্ডাৰ দ্য SOPD গুডউইল প্ৰজেক্ট আৰু ইমপ্লিমেণ্ট কৰিছে আমাৰ PWD চিৰাং ৰোডছ ডিভিজন গতিকে আপোনালোকে গমেই পায় আমাৰ জিলা সদৰৰ পৰা এইটো বহু ভিতৰত অলমষ্ট ইণ্ডো ভূটান এৰিয়া বুলি কয় ইয়াতে গতিকে আপোনালোকে ভাবি লওক এবাৰ ডেভেলপমেণ্ট আহি ধৰক উন্নয়নমূলক কাম কাজে এইবিলাক ইমান ভিতৰুৱা অঞ্চল চুই গৈছে গতিকে ইয়াতে মানুহে এতিয়া এই ৰাস্তাটোৰে যথেষ্ট অতি সহজ আৰু সুচলভাৱে অহা যোৱা কৰিব পাৰিব গতিকে ইমানখিনিয়ে ভাল লাগিছে আজি আহি আৰু মোৰ লগত আমাৰ আহিছে ইঞ্জিনিয়াৰ বাবু আমাৰ PWD ৰোডছৰ গতিকে ভাল খবৰ একচুৱেলি আপোনালোকে ধৰক এই অঞ্চলৰ মানুহে যথেষ্ট উপকৃত হ'ব এই ৰাস্তাটোৰ পৰা ইমানখিনি থেংক ইউ আমাৰ অসম চৰকাৰৰ গুডউইল SOPD যি হয় মানে আমি BTAD অঞ্চলত আমাক চিফ মিনিষ্টাৰ ছাৰে এইটো স্পেচিয়েলি গুডউইল এটা মিছনৰ কাৰণে এইটো দিছিলে কিন্তু SOPD যি আণ্ডাৰত এৰাউণ্ড 3 কোটি টকা আমাৰ এইটো ক'বলৈ গ'লে একদম ভিতৰুৱা অঞ্চলৰ ৰাস্তা এইটো বহুত গাঁৱৰ মানুহৰ বেনিফিট হ'ব বুলি আপুনি ভাবে হ'ব এইটো ৰাস্তাটো আমাক বহুত ৰিম'ট আছিলে এইটো আগতে তো ইয়াত এখন আমাৰ ভাঙা দলঙো আছিলে সেইখনো আমাৰ কালভাৰ্ট 3টাকৈ হ'ল খুব ভাল হৈছে কামখিনি আৰু ইমান ভিতৰুৱা অঞ্চলত ক'ব গ'লে আমাৰ বৰ্ডাৰিং মানে এটা ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিৰ লগত বৰ্ডাৰিং জেগা হয় ইণ্ডো ভূটান বাউণ্ডাৰী এৰিয়া গতিকে এইটো এটা খুব ভাল ৰাস্তা মই পাইছোঁ মানে হৈছে বহুত মানুহ উপকৃত হ'ব আৰু এইটো আমাৰ চামথাবাৰী যিটো ৰাস্তা আপোনালোকৰ সেইটো নেশ্যনেল হাইৱেত কানেকশ্যন হৈছে খুব ভাল এটা কমিউনিকেশ্যন হ'ব বুলি মই আশা কৰিছোঁ ভৱিষ্যতৰ কাৰণে সেইখন ছাইডত কিবা আপোনাৰ বেলেগ প্ৰজেক্ট বনোৱাৰ কিবা দেখিছে নেকি আপুনি কোনখিনি অঞ্চলত ক'লে সেইটো অঞ্চলত এইটোতো অঞ্চলত আমাৰ এতিয়া এইটো নেশ্যনেল হাইৱে আমাৰ ডিক্লেয়াৰ হৈ গৈছে 127C সেইটোতো আমাৰ লেণ্ড একুইজিশ্যনৰ কামবিলাক চলি আছে সেইটোতো আমাৰ এৱাৰ্ড হ'ব এইটো ভাল ৰাস্তা এটা হ'ব একদম দাঁতগিৰিলৈকে হ'ব নেক্সটে হ'ব আমাৰ এইবাৰ আকৌ আমাক অসম চৰকাৰে এনাডাৰ 500 কোৰ্চ আমাক গুডউইলৰ দিছে এই ফেজত ইয়াৰ বহুকেইটা ৰাস্তা সোমাইছে আমাৰ এতিয়াও বহুকেইখন দলঙো হ'ব বহুত ৰাস্তা ঘাট উন্নতি হ'ব হৈ আছে বহুত কাঠৰ দলঙবোৰ আমাৰ বহুত প্ৰজেক্ট লোৱা হৈছে ৱৰ্ল্ড বেংকৰ আণ্ডাৰত গতিকে ভাবিছোঁ মানে অহা 3-4 বছৰত কাঠৰ দলং বা এনেকুৱা